ভালপোৱা হ'ব নোৱাৰিলোঁ নে দিব নোৱাৰিলোঁ আজিও বুজিব নোৱাৰিলোঁ। প্ৰতিশ্ৰুতিবোৰ পাৰ নোপোৱা মৰম আছিল নে কিঞ্চিতমান ঋণ আছিল, কাহানিও ধৰিবই নোৱাৰিলোঁ। একো নোকোৱাকৈ আঁতৰি গ'ল। অৱশ্যে কোৱাৰো কোনো প্ৰয়োজনবোধ নহ'ল। সেয়ে ব্যস্ততাৰ অজুহাততে আঁতৰি গ'ল। বুজিলোঁ, ভালপোৱাৰ বিক্ৰেতা হোৱাতকৈ ভাল লগাৰ ক্ৰেতা হৈ থকা অৱস্থাই অনুভৱী সুখী। কেৱল অথচ শেষত এটাই শুভকামনা তেওঁলৈ, ভালে থাকক, ভালে ৰাখক।